মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি তোমালোকক দ্বিঘাত সমীকৰণ সম্পৰ্কীয় পাঠটি আগবঢ়াবলৈ লৈছোঁ। দ্বিঘাত সমীকৰণক ইংৰাজীত কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কোৱা হয়। দ্বিঘাত সমীকৰণ কোৱাড্ৰেটিক ইকুৱেশ্যন। প্ৰথমতে আমি সমীকৰণটোৰ বিষয়ে পাঠটোৰ বিষয়ে যিটো দ্বিঘাত সমীকৰণ বুলি কৈছে তাৰ শব্দটোতে আমি ভাঙনিখিনি শিকি লওঁ। দ্বিঘাত প্ৰথম আহিলোঁ সমীকৰণ। সমীকৰণ মানে হৈছে সমমানুক্তি। সমীকৰণ মানে হ'ল সমমান উক্তি। সমমানুক্তি অৰ্থাৎ যদি আমি এটা উদাহৰণ ধৰোঁ, এটা কলমৰ দাম $10 টকা। এতিয়া আমি কি বুলি ক'ব পাৰোঁ, ইয়াক এটা কলমৰ দাম সমান $10 টকা। এতিয়া এই যে এটা কলমৰ দাম সমান $10 টকা লিখা হৈছে, এনেকৈ যিবিলাক উক্তিত সমান চিন জড়িত হৈ থাকে সেইবিলাকক আমি সমীকৰণ বুলি ক'ম। এতিয়া উদাহৰণস্বৰূপে আমি বীজগণিতীয় সমীকৰণ ল'লে x = 10 টকা, 10 এইটো এটা সমীকৰণৰ উদাহৰণ হ'ব। এনেকৈ আমি দুটা সংখ্যাৰ যোগফল 20 বুলি ক'লে দুটা সংখ্যাৰ যোগফল 20, এই কথাটো আমি সমীকৰণৰ সহায়ত প্ৰকাশ কৰিব পাৰোঁ। ধৰা হ'ল এটা সংখ্যা x, আনটো y, আনটো সংখ্যা y। প্ৰশ্নমতে কি কৈছে? প্ৰশ্নমতে x + y = 20, এনেকুৱা ধৰণৰ প্ৰকাশ ৰাশিবিলাকক আমি সমীকৰণ বুলি কওঁ। যিহেতু ইয়াতে দ্বিঘাত শব্দটো জড়িত হৈ আছে, দ্বিঘাত বুলি ক'লে আমি কি বুজোঁ? দ্বিঘাত যিবিলাক সমীকৰণৰ ঘাত বা মাত্ৰা 2 থাকিব, সৰ্বোচ্চ ঘাত বা মাত্ৰা 2 থাকিব, সেইবিলাকক আমি দ্বিঘাতীয় সমীকৰণ বুলি ক'ম। যেনে x² + 2xy + y², এইটো এটা দ্বিঘাতীয় সমীকৰণ। এনেকৈ x² + 2x + 4 = 0, এইটো এটা দ্বিঘাত সমীকৰণ। আকৌ আমি এনেকৈ লিখিব 2y² - 23y - 11 = 0, এইটো হ'ব এটা। নাইবা 23z² - 11z = 23z + 11, এনেকুৱা ধৰণৰ। নাইবা হ'ব পাৰে x + 1² = 0। এই আটাইবিলাক আহি সমীকৰণবিলাকে হৈছে এতিয়া আমাৰ দ্বিঘাত সমীকৰণ। এতিয়া দ্বিঘাত সমীকৰণৰ বুলি ক'লে আমি এতিয়া গোটেইবিলাক দ্বিঘাত সমীকৰণৰ কথা আলোচনা কৰোঁ। আমি কেৱল
এটা চলকৰ দ্বিঘাত সমীকৰণৰ কথাহে আলোচনা কৰিম। এতিয়া চলক শব্দটো চলকৰ বিষয়ে তোমালোকৰ ধাৰণা ইতিমধ্যে আছে, তথাপি মই চলকৰ কথাটো উল্লেখ কৰিছোঁ। যিটো 1 নম্বৰ দ্বিঘাত সমীকৰণ আছে তাত চলক আছে। 1 নম্বৰত চলক হৈছে x আৰু y, 2 নম্বৰত চলক হ'ল x, 3 নম্বৰত চলক হ'ল y, 4 নম্বৰত চলক হ'ল z আৰু 5 নম্বৰত চলক হৈছে x। এনেকৈ চলকবিলাক আছে। যিবিলাক দুটা চলকৰ সমীকৰণ হ'ব সেইবিলাক আমি ইয়াত আলোচনা নকৰোঁ। ওপৰৰ ক্লাছত তোমালোকে দুটা চলকৰ সমীকৰণ পাবা। এতিয়া আমি কেৱল এটা চলক যেনে 2, 3, 4, 5 এই নম্বৰকেইটাৰ আৰ্হিৰ যিবিলাক নেকি সমীকৰণ থাকিব আমি সেই বিষয়ে আলোচনা কৰিম। এতিয়া কথা হ'ল কি, যে দ্বিঘাত সমীকৰণ আমি ইয়াতে উদাহৰণ হিচাপে বহুত পাইছোঁ, এনেকুৱা বহুত সমীকৰণ পাবা। গতিকে এইবিলাক দেখাতনো কি ধৰণৰ, এই 2 নম্বৰৰ পৰা 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ ইহঁতৰ এটা ঠাঁচত গঢ়া। সেই ঠাঁচটোনো কি, আমি যাক দ্বিঘাত সমীকৰণৰ আদৰ্শ আৰ্হি বুলি কওঁ। দ্বিঘাত সমীকৰণৰ আদৰ্শ আৰ্হি বা ঠাঁচ। যেতিয়া আমি দ্বিঘাত বহুপদ আলোচনা কৰিছোঁ, এই দ্বিঘাত বহুপদৰ আদৰ্শ আৰ্হি বুলি ঠাঁচ বা আৰ্হি বা ঠাঁচ বুলি এটা ৰাশি পাইছিলোঁ বা পদ পাইছিলোঁ। সেই একেটা ধৰণতে আমি ইয়াতে লিখিব লাগিব ax² + bx + c = 0। এইটো হ'বগৈ আদৰ্শ দ্বিঘাত সমীকৰণৰ ঠাঁচ বা আৰ্হি, য'ত লিখিব লাগে a is not equal to 0 আৰু a is not equal to 0টোকে দ্বিঘাত সমীকৰণৰ চৰ্ত বুলি কোৱা হয়। যদি a 0 হৈ যায় তেতিয়াহ'লে এই আদৰ্শ দ্বিঘাত সমীকৰণটো দ্বিঘাত সমীকৰণ হৈ নাথাকিব, ই এটা একঘাতীয় সমীকৰণলৈ ৰূপান্তৰিত হ'ব। এতিয়া আমি দ্বিঘাত সমীকৰণৰ যিটো ঠাঁচ পালোঁ তাত a, b আৰু c এইকেইটা ৰাশি পাইছোঁ। সিহঁতক ধ্ৰুৱক বুলি কোৱা হয়, আৰু এই ধ্ৰুৱককেইটাৰ মান সলাই থাকিলে আমি বিভিন্ন ধৰণৰ আৰ্হিৰ দ্বিঘাত সমীকৰণ পাম। এতিয়া আমি তাত উল্লেখ কৰিব পাৰোঁ, ধৰা হ'ল a ৰ মানটো 2 ধৰিলোঁ, b ৰ মানটো -2 ধৰিলোঁ আৰু c ৰ মানটো 1 ধৰিলোঁ। ধৰিলে কি হ'বগৈ, twice x² + -2, b ৰ মানটো -2 × x + 1 = 0 সমান, that implies twice x² - twice x + 1 = 0। এই আৰ্হিৰ এটা সমীকৰণ আমি দ্বিঘাত সমীকৰণ পালোঁ। আকৌ যদিহে a ৰ মানটো 11, b ৰ মানটো -4 আৰু c ৰ মানটো -3 ধৰোঁ, তেতিয়াহ'লে আন এটা সমীকৰণ পাম 11x² - 5x - 3 = 0। এইদৰে আমি a, b আৰু c ৰ বিভিন্ন মান লৈ বিভিন্ন ধৰণৰ দ্বিঘাত সমীকৰণ পাব পাৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলক যিকোনো 5টা দ্বিঘাত সমীকৰণ a, b আৰু c ৰ মান সলাই যিকোনো 5টা দ্বিঘাত সমীকৰণ বনাবলৈ আহ্বান জনালোঁ। তোমালোকৰ এইটো হোমৱৰ্ক হিচাপে গ্ৰহণ কৰিলে হ'ব। এতিয়া আমি আহিছোঁ দ্বিঘাত সমীকৰণৰ চৰ্ত। দ্বিঘাত সমীকৰণ হ'বৰ কাৰণে কি কথাৰ প্ৰয়োজন সেই কথাটোলৈকে আহিছোঁ। দ্বিঘাত সমীকৰণ হ'বৰ কাৰণে তোমালোকক প্ৰথম কথাটো হৈছে দ্বিঘাত সমীকৰণৰ আৰ্হিলৈকে যাব লাগিব। তাতে আছিলে ax² + bx + c = 0, য'ত a is not equal to 0। মই আগতে উল্লেখ কৰিছোঁ যে a is not equal to 0 এইটোৱে হৈছে দ্বিঘাত সমীকৰণৰ আৰ্হি। যদি a টো 0 হৈ যায় তেন্তে কি হ'ব, 0 পূৰণ x² + bx + c = 0 হ'ব। That implies 0 + bx + c = 0 হ'ব। That implies bx + c = 0 হ'ব। এই যে স্কুৱেৰ পদ থকা x² পদটো ইয়াৰ পৰা বিলুপ্তি পাব আৰু লগে লগে যিহেতু ax ৰ
মাত্ৰা 1 হোৱাৰ কাৰণে ই এটা ৰৈখিক সমীকৰণত ৰূপান্তৰিত হ'ব দ্বিঘাত সমীকৰণৰ যিটো নেকি আৰ্হি তাৰ পৰা ই বিচ্যুতি ঘটিব গতিকে ই আৰু এটা দ্বিঘাত সমীকৰণ হৈ নাথাকে কাৰণ ইয়াৰ সৰ্বোচ্চ ঘাত হৈছে 1 চলকৰ সৰ্বোচ্চ ঘাত 1 সেইকাৰণে কোৱা হয় a is not equal to 0 গতিকে এই কথাটো মনত ৰাখিবা আৰু এই যে ধ্ৰুৱক কেইটা তোমালোকে পাইছা a b c a b আৰু c ইহঁতৰ মানৰ ওপৰত নিৰ্ভৰ কৰি আমি দ্বিঘাত সমীকৰণক দুটা ভাগত ভাগ কৰিছোঁ তো মই দ্বিঘাত সমীকৰণৰ প্ৰকাৰ হিচাপে উল্লেখ কৰিছোঁ এক নম্বৰ হৈছে যদি b মানটো শূন্য হৈ যায় a মানটো শূন্য হ'বই নোৱাৰে a মান শূন্য হ'লে এই দ্বিঘাত সমীকৰণ নহয় আমি ইতিমধ্যে পালোঁ যদি b মানটো শূন্য হয় তেতিয়াহ'লে কি হ'ব ax² + c = 0 এই আৰ্হি সমীকৰণটো পাম আৰু ইয়াক কোৱা হ'ব শুদ্ধ দ্বিঘাত সমীকৰণ ইংৰাজীত পিয়ৰ কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কোৱা হয় আৰু পিয়ৰ বুলি কোৱা কথাটো শুদ্ধ দ্বিঘাত সমীকৰণ বুলি কোৱা কথাটো হৈছে ইয়াতে একঘাতীয় পদ যিটো bx আছিলে এই bx পদটো ইয়াৰ পৰা বিলুপ্তি হৈছে সেইকাৰণে ইয়াক শুদ্ধ দ্বিঘাত পদ বুলি কোৱা হয় সমীকৰণ বুলি কোৱা হয় যদি c = 0 হয় তেন্তে আমাৰ যিটো মূল সমীকৰণ আছিলে আদৰ্শ দ্বিঘাত সমীকৰণ হেতু কি হ'বগৈ c পদটো শূন্য হৈ যাব থাকিবগৈ bx² + ax² + bx + c = 0 ইয়াত যেহেতু দ্বিঘাতীয় আৰু একঘাতীয় দুটা পদে জড়িত হৈ আছে সেইকাৰণে ইয়াক কোৱা হয় মিশ্ৰ দ্বিঘাত সমীকৰণ বা এফেক্টেড কোৱাড্ৰেটিক ইকুৱেশ্যন গতিকে আমি এতিয়া ইয়াৰ পৰা দুটা দ্বিঘাত সমীকৰণ দুটা প্ৰকাৰ পালোঁ আৰু এই দুটাও তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা এতিয়া এইবাৰ আহিছোঁ আমি সমীকৰণ এটা দ্বিঘাতীয় হয় নে নহয় তাক পৰীক্ষা কৰিব দিছোঁ তোমালোকৰ অনুসৰণ 4.1 তাক কেনেকৈ পৰীক্ষা কৰিবা যদিহে এটা দ্বিঘাত সমীকৰণ এই আৰ্হিত পোৱা যায় ax² + bx + c = 0 আৰ্হিত পোৱা যায় তেতিয়াহ'লে সেই দ্বিঘাত এইটো সমীকৰণটো দ্বিঘাত হ'বই যদি ইয়াতকৈ বেলেগ ধৰণৰ হয় তেতিয়াহ'লে আমি কি ধৰণে বিবেচনা কৰিম প্ৰথম কথা হ'ব আমি তাক সমীকৰণ যি সমীকৰণ তাক আমি সৰল কৰি এই আৰ্হিত পাবলৈ চেষ্টা কৰিম যদিহে এই আৰ্হিত পোৱা নাযায় তেতিয়াহ'লে ই দ্বিঘাত সমীকৰণ নহ'ব গতিকে এই আৰ্হিটোনো কেতিয়া পোৱা যাব কেতিয়া পোৱা নাযাব আমি দুটামান উদাহৰণৰ সৈতে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম প্ৰথম আমি উদাহৰণ ধৰিছোঁ x + 2 হোল স্কোৱাৰ = x² + 1 এই পদটোৰ লগত এটা সূত্ৰ জড়িত হৈ আছে সেই সূত্ৰটো আছিলে কি a + b হোল স্কোৱাৰ = a² + twice ab + b² এই সূত্ৰটো ব্যৱহাৰ কৰি আমি ইয়াক ভাঙি দিব লাগিব ভাঙিলে পাম x² + 4x + 4 = x² + 1 এতিয়া সমান চিহ্নৰ বাওঁফালে আছে x² সমান চিহ্নৰ সোঁফালেও আছে x² এই দুটা x প্ৰাইমে কাটি দিলে আৰু সৰল কৰিলে কি ধৰণৰ সমীকৰণ পাম 4x + 3 = 0 য'ত a ৰ মানটো শূন্য হৈ গৈছে x² পদটো ইয়াৰ পৰা বিলুপ্তি ঘটিছে গতিকে য'ত a ৰ মান শূন্য হ'ব সেইটো কেতিয়াও দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে আমি আৰু এটা উদাহৰণ লৈছোঁ x + 1 হোল কিউব = x² + twice x এই উদাহৰণটো লৈছোঁ এই পদটোৰ লগত আন এটা বীজগণিত সূত্ৰ জড়িত হৈ আছে সেইটো আছিলে a + b হোল কিউব = a³ + twice a² b + twice a b² + b³ আমি এই আৰ্হিত এই সূত্ৰটো ভাঙি দিলে কি পাম x³ + 5x² * 1 + 5x * 1² + 1³ = x² + twice x এইখিনি সৰল কৰিলে x³ + 5x² + 5x + 1 - x² আমি সোঁফালৰখিনি বাওঁফাললৈ পক্ষান্তৰ কৰিছোঁ কৰোঁতে এইফালে শূন্য থাকি গ'ল আৰু এইখিনি যেতিয়া আমি সৰল কৰিম তেতিয়া x³ + twice x² + x + 1 = 0 পাম আৰু এই যিটো সমীকৰণ পালোঁ এই সমীকৰণৰ মাত্ৰা হৈছে 3 গতিকে 3 মাত্ৰাৰ সমীকৰণ কেতিয়াও দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে গতিকে এই সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় ঠিক আমি এইখিনি কথা তোমালোকে প্ৰথমতে গম পাব লাগিব আৰু এই সূত্ৰকেইটা যিকেইটা এলজেব্ৰা সূত্ৰ আছে সেইকেইটা তোমালোকে বীজগণিতীয় সূত্ৰকেইটা 8ত 9ত যিকেইটা পাই আছা যে a + b হোল কিউব a - b হোল কিউব a + b হোল স্কোৱাৰ a - b হোল স্কোৱাৰ a + b * a - b এই গোটেইকেইটা সূত্ৰ যদি মনত ৰাখা তেতিয়াহ'লে 4.1ৰ যিকেইটা প্ৰশ্ন আছে তোমালোকে দ্বিঘাত সমীকৰণ হয় নে নহয় গম পাব পাৰিবা
এতিয়া মূল কথাটো হৈছে সৰল কৰাৰ পিছত স্কোয়াৰ পদটো থাকে না নাথাকে স্কোয়াৰ পদটো নাথাকিলে সেই দ্বিঘাত সমীকৰণ নহয় স্কোয়াৰ কিউব থাকিবও পাৰে স্কোয়াৰ আছে কিন্তু কিউব আছে তাৰ লগত গতিকে তেতিয়া হলেও সেই দ্বিঘাত সমীকৰণ হ'ব অৰ্থাৎ মাত্ৰা যদি দুইতকৈ কম বা দুইতকৈ বেছি হয় তেতিয়াহ'লে সমীকৰণটা দ্বিঘাত সমীকৰণ নহয় এই কথাখিনি তোমালোকে সদায় মনত ৰাখিবা ৰাখিলে এটা দ্বিঘাত সমীকৰণ এটা সমীকৰণ দ্বিঘাত হয় নে নহয় তাক সহজে পৰীক্ষা কৰিব পাৰিবা আৰু লগতে তোমালোকক কৈছো যিকিটা বীজগণিতীয় সূত্ৰ আছে এইকিটা তোমালোকক সদায় মনত থাকিব লাগিব যিকোনো ক্ষেত্ৰতে এইকিটা তোমালোকৰ লাগে গতিকে তোমালোকে এইকিটা প্ৰথমতে ঠিক কৰি ল'বা এতিয়া ইয়াৰ পিছত আহিব দ্বিঘাত সমীকৰণ যদি হয় ইহঁতৰ সমাধান বা শূন্য বা বীজ বা মূলনো কি বস্তু root of a quadratic equation এই কথাটো তোমালোকে জানিব লাগিব পিছত ইয়াৰ শূন্য উলিয়াবৰ কাৰণে তোমালোকক কিছুমান পদ্ধতি দিছে সেই পদ্ধতিকেইটা শিকিব লাগিব এতিয়া শূন্য বুলিলেনো আমি কি বুজো সেই কথাটো প্ৰথমতে চাব লাগিব এটা সমীকৰণৰ শূন্য হ'ল দ্বিঘাত সমীকৰণৰ শূন্য বুলি ক'লে কি বুজিবা চলকৰ যিটো মানৰ বাবে সমীকৰণটোৰ মান শূন্য হয় হেতুকে চলক সেই সমীকৰণটোৰ শূন্য বুলি কোৱা হয় এতিয়া দ্বিঘাত সমীকৰণৰ শূন্য বুলি ক'লে সেই একে কথা দ্বিঘাত সমীকৰণ এটা আমি ধৰি লৈছো x² + 5x + 6 = 0 এই সমীকৰণটোৰ শূন্য বুলি ক'লে আমি কি বুজিম যে x ৰ কি মানৰ বাবে সমীকৰণ এটা এই সমীকৰণটোৰ মানটো শূন্য হৈ যাব x ৰ কি মান বহালে ইয়াতে আমি x ৰ কি মান বহালে = 0 পাম সেই কথাটো আমি উলাব লাগে যে উলিয়াবৰ কাৰণে আমি আগতে বহুপদ সম্পৰ্কীয় পাঠটিত পাইছো যে উৎপাদকত বিশ্লেষণ পদ্ধতিৰে আমি শূন্য উলাব পাৰো হেতুকে তোমালোকে এবাৰ আকৌ ভাবিছোৱা মনত পেলোৱা তাতে কি আছিল যে এটা a আৰু c ইয়াতে এটা a ৰ মান 1 আছে c ৰ মান 6 আছে a আৰু c পূৰণ কৰিব লাগে a আৰু c পূৰণ কৰিলে কি পাম a ৰ মান আছে 1 * 6 = 6 পালো এতিয়া 6 ৰ উৎপাদক বিলাক হৈছে 1 6 2 3 যেহেতু আমি পাইছিলো যে শেষৰ চিনটো যি থাকে সেই চিনটো ব্যৱহাৰ কৰি যি জোড়া উৎপাদকৰ লগত সেই চিনটো ব্যৱহাৰ কৰিলে মাজৰ সংখ্যাটো পোৱা যায় সেই জোড়া উৎপাদক আমি মধ্যম পদ বিভাজনৰ ক্ষেত্ৰত ল'ব লাগে গতিকে ইয়াতে হৈছে 1 আৰু 6 পূৰণ কৰিলো কৰোতে আমি 6 পালো 6 উৎপাদক 1 পূৰণ 6 = 6 2 পূৰণ 3 = 6 এতিয়া আমি চালো যে এটো শেষৰ চিনটো প্লাস আছে গতিকে মাজৰ সংখ্যাটো 5 আছে এই জোড়া যোগ কৰিলে 1 6 যোগ কৰিলে 7 হয় এটো আমাক দিয়া নাই মাজত আৰু 2 3 যোগ কৰিলে 5 হয় এই সংখ্যাটোকে আমাক দিছে গতিকে আমি 5 ৰ ঠাইত 2 যোগ 3 লিখিম 3 লিখিলে কি পাম গৈ x² + 2 + 3 whole into x + 6 ইয়াক যদি আমি পূৰণ কৰি দিও এই ব্ৰেকেটটো ভাঙি দিও দিলে twice x plus হ'ব plus হ'ব thrice x হ'ব আৰু 6 আৰু ইহঁতৰ পৰা কমন ললে এটা সাধাৰণ উৎপাদক হৈছে x টো ললো আমি এই লাইনটো ইয়াৰ পৰা অমিট কৰি দিছো অলপ ছুটি কৰিছো কেনেকৈ এই কথাটো কৈ দিছো যদি হে দ্বিঘাত পদটোৰ আগত কোনো সংখ্যা নাথাকে তেতিয়া হলে চলক x আৰু এই মাজৰ সংখ্যা দুটাৰ চিহ্ন দেখি দিলে আমি উৎপাদকটো পাই যাম যেনে এটা মাজৰ চিহ্ন আৰু সংখ্যা আছে +2 ইয়াতে মাজৰ চিহ্ন আৰু সংখ্যা আছে +3 গতিকে আমাৰ উৎপাদকটো হ'ব x + 2 আৰু x + 3 বাকি এই দুটা পদৰ আমাৰ ইয়াতে ব্যৱহাৰ নহয় তেতিয়া আমি এনেকৈ ছুটিকৈ লিখিব পাৰো x + 2 = 0 আৰু x + 3 = 0 বা x = -2 x = -3 তাত x ৰ মান যদি -2 আৰু -3 বহুৱাই দিও আমি সমীকৰণটোত কিমান পামগৈ শূন্য পামগৈ আৰু ইয়াকে এই সমীকৰণটো শূন্য বুলি কয় আমি প্ৰমাণ কৰিছো এবাৰ -2 মানটো ধৰি যেটো সমীকৰণটো আছিল x² + 5x + 6 গতিকে ইয়াতে আমি -2² + 5 * -2 + 6 -2² মানে 4 প্লাস আছে মাইনাস 5 * 10 আৰু 6 তে +4 আৰু +6 যোগ কৰিলে 10 হ'ল -10 থাকি গ'ল 10 ৰ পৰা 10 গলে 0 গতিকে আমি ৰাইট হ্যান্ড সাইডটো 0 পালো অৰ্থাৎ x ৰ মান যদি হে -2 বহুৱাই দিয়া হয় যেটো 0 পাইছিলো তেতিয়া হলে ৰাইট হ্যান্ড সাইডৰ মানটো 0 হৈ যায় অৰ্থাৎ x ৰ মান -2 ৰ বাবে এই বহুপদটোৰ মান 0 হয় সেই কাৰণে
x = -2 এই বহুপদৰ শূন্য বুলি কোৱা হয়। একেদৰে আমি তোমালোকক হোমৱৰ্ক হিচাপে দিলোঁ যে -3 টো x ৰ ঠাইত বহাই শূন্য পোৱা নে নোপোৱা পৰীক্ষা কৰি যাবা। যদিহে পোৱা তেতিয়াহ'লে -3 টো এই বহুপদৰ শূন্য হ'ব। এনেকৈ আমি শূন্য নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া শূন্য নিৰ্ণয় কৰা ইয়াতকৈ আৰু বেলেগ বেলেগ পদ্ধতিও আছে। আমি সেই পদ্ধতিকেইটা আমি পিছৰ ভিডিঅ'টোত শিকিব চেষ্টা কৰিম। তথাপি মই অকণমান উল্লেখ কৰি থৈছোঁ যে দ্বিঘাত সমীকৰণৰ সমাধানৰ আমাৰ কিতাপত 3টা পদ্ধতি দিছে। 1 নম্বৰ এইমাত্ৰ শিকিছোঁ আমি উৎপাদক বিশ্লেষণ পদ্ধতি, দ্বিতীয় হৈছে বৰ্গ সম্পূৰণ বা পুনৰ্বৰ্গীকৰণ পদ্ধতি, আৰু তৃতীয় হৈছে দ্বিঘাত সূত্ৰ প্ৰয়োগ। উৎপাদক বিশ্লেষণটো ইংৰাজীত কোৱা হয় ফেক্টৰাইজেশ্যন মেথড। ইয়াক কোৱা হয় কমপ্লিটিং পুনৰ্বৰ্গীকৰণটো বা বৰ্গ সম্পূৰ্ণ কমপ্লিটিং স্কুৱেৰ মেথড। আৰু তৃতীয়টো হৈছে ইউজিং quadratic formula। এই 3টা পদ্ধতিৰে আমি দ্বিঘাত সমীকৰণৰ সমাধান কৰিব পাৰোঁ। গতিকে আজিলৈ এইখিনিতে সামৰিছোঁ। আমি ইয়াৰ পিছৰ ভিডিঅ'টোত ইয়াৰ সমাধান পদ্ধতি হিচাপে শিকিম।